হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। আজি মই লৈ আহিছোঁ এটা ৰেচিপি, শিঙি মাছৰ। খাবলৈ খুবেই সোৱাদ হয়। এয়া লৈছোঁ মই শিঙি মাছৰ কণীখিনি লৈছোঁ, এয়া মাছ আৰু পিঁয়াজ দুটা কাটি লৈছোঁ ডাঙৰ, লৈছোঁ কেঁচা জলকীয়া, নিমখ, হালধিৰ গুড়া, জিৰাৰ গুড়া, জলকীয়াৰ গুড়া। এতিয়া এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখনত দি লৈছোঁ তেল। তেলখিনি ভালকৈ গৰম হ'ব দিব লাগিব। ভালকৈ গৰম হোৱাৰ পিছত মই দি দিম ইয়াতে পিঁয়াজ। পিঁয়াজখিনি দি লোৱাৰ পিছতে ভালকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া মই দি দিম মছলাখিনি, অলপ পানী আৰু পিঁয়াজত দি দিম। 5 মিনিটমান মই ভালকৈ ভাজি থাকিম মছলাখিনি, যাতে মছলাৰ পানীটো শুকাই যায়। মছলাৰ গোন্ধটো নাইকিয়া হৈ যায়, কেঁচা গোন্ধটো। ভাজি হোৱাৰ পিছত এয়া দি দিছোঁ মাছখিনি দি আকৌ অলপ টাইম লৰাই থাকিম। লৰাই লৈ 5 মিনিটমান মই ভাজি লৈছোঁ মাছখিনি আৰু এয়া দি দিছোঁ পানী। আধা লিটাৰৰ মগ এটা দি পানী মই আধা লিটাৰ দিছোঁ প্ৰথমতে, তাৰপিছত আধা লিটাৰতকৈ কম দিছোঁ অলপ। পানী দিয়া ঢাকোন লগাই দিছোঁ। ঢাকোন লগাই দিয়াৰ পিছত উতলিবলৈ দিছোঁ। সেয়া উতলা অহাৰ পিছত নমাই দিছোঁ। এনেকৈ বনাই খাই চাব, খুবেই সোৱাদ লাগে। দি দিছোঁ ওপৰত কেঁচা জলকীয়া। কেঁচা জলকীয়া দিলে খাবলৈ সোৱাদ হয়, গোন্ধটোও ভাল লাগে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল।